जय भारत पार्टी जिंदाबाद 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 जय भारत पार्टी जिंदाबाद 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 चिरां आरो क'क्राझार जिल्लायाव जय भारत पार्टीनि बिसायख'थि इस्ताहारनि जथुम बे हाबाफारियाव जय भारत पार्टीनि आफादगिरि तिहारी गन्डआबो बाहागो लायो। चिरां जिल्लायाव देरहानाया जय भारत पार्टीनि मोनसे बिसायख'थिनि थाखथियारि जथुम बे हाबाफारियाव जय भारत पार्टीनि आफादगिरि तिहारी गन्डआबो बाहागो लायो। चिरां जिल्लानि रुनिखाथायाव जय भारत पार्टीनि आफादगिरि तिहारी गन्डनि आफाद दैदेननायाव जय भारत पार्टीनि बिसायख'थि थाखथियारि जथुमा खुंफुंनाय जादों। 2025 मायथाइनि काउन्सिल बिसायख'थियाव जय भारत पार्टीया क'क्राझार जिल्लानि श्रीरामपुर, जमदुवार, बासुगाव, गमा, सराइबिल, देरगाव आरो चिरां जिल्लानि चिरांदुवार आरो निसिमा काउन्सिल बियाबफोराव बिजाथि फसंगोन। जय भारत पार्टीया थाबैनो बिजाथिफोरनि मुं फारिलाइखौ फोसावगोन। जय भारत पार्टीनि मिरु बोसोनगिरि अनिमा बरुवा थाप्पीया बुंदोंमोन दि जेभिपिनि थांखिया समान मोनथाय, समान जौगाथाय आरो गोजोन खौसेथि गायसननाय। जय भारत पार्टीनि बिसायख'थिनि थाखथियारि मेलाव जेभिपिनि मिरु लेङाइ आफादगिरि दिब्या खाला, समाज सिबियारि डेनियेल हेम्ब्रम, रमेन बरगयारी आरो गोबां जिल्लानि आफादगिरि नेहाथारिफोराबो बाहागो लादोंमोन। जोहार नमस्कार, मोर नाम दिव्या कालार। मैं जय भारत पार्टी केंद्रीय उप समितिर उपसभानेत्री। असमबासी राइजक आह्वान जनाओ जे नतुनके जन्म लाभ करा जय भारत पार्टी तीव्र गतित प्रचार चलि आछे आरु लगते विभिन्न जाति जनगोष्ठीये विपुल सहारि जनाइছে आरु लगते অসমৰ বয়সস্থ আৰু বুদ্ধিজীৱী সকলক দিয়া পৰামৰ্শ কামনা কৰিছোঁ। মই এজনী অভিনেত্ৰী হয় আমাৰ আদিবাসী ফিল্ম ইণ্ডাষ্ট্ৰী। মই জয় ভাৰত পাৰ্টিত ইমপ্ৰেছ হৈ পেলাই মই ওলাই আহিছোঁ। मैं आमार नतुन जेनेरेशनक मैं आह्वान जनाओ जे आपनालोके उलाई आहक। धन्यवाद। जोहार और नमस्कार। चिरां जिलार আজি निचमा एमसीएलए कन्स्टिट्युएन्सीत आमी उपस्थित হৈছো আৰু ইয়াতে আমাৰ জয় ভাৰত পাৰ্টিৰ কৰ্মকৰ্তাসকলৰ লগত আমাৰ মিটিং হৈ যায়। আৰু যোৱাকালি যি ধৰণে আমি কোকৰাঝাৰত উপস্থিত আছিলোঁ আৰু তাতে আমি কিছু সমষ্টিৰ কথা কৈছিলোঁ আৰু আজি ইয়াতে আমাৰ দেৱৰগাঁও আৰু চিৰাংদুৱাৰ আৰু আমাৰ নিচমা এই তিনিটা সমষ্টি আমি খেলাৰ কাৰণে আমি পৰিস্থিতি চলাই আছোঁ আৰু কেণ্ডিডেটো আমাৰ এতিয়া ৰেডি হৈছে। আমি 2-1 দিনতে আমি এই কেণ্ডিডেটসকলক আমি ঘোষণা কৰিম। চাওক, এতিয়া আমাৰ জয় ভাৰত পাৰ্টি জন্ম লাভ কৰাৰ পিছতে পঞ্চায়তৰ পিছত এতিয়া পৰিষদীয় ইলেকশ্যন আৰু এই পৰিষদীয় ইলেকশ্যনত আমাৰ যি জোৰ জাৰ চলি আছে, মই ভাবোঁ যে আগন্তুক যি পঞ্চায়ত বিটিআৰ নিৰ্বাচন আছে আমাৰ কেইবাটাও সমষ্টি জিকিবলৈ আমি সক্ষম হ'ম আৰু জয় ভাৰত পাৰ্টিৰ অবিহনে যে এই বিটিআৰত চৰকাৰ গঠন কৰিব নোৱাৰিব সেইটো নিশ্চিত। কাৰণ বিজেপি চৰকাৰে চাওক, বিজেপি চৰকাৰৰ যি মিথ্যাচাৰ ৰাইজে গম পাইছে। আজি বিজেপি চৰকাৰে বিজেপিৰ কৰ্মকৰ্তাই কাম কৰিব নোৱাৰাত ৰাইজৰ আগত মানে বিশ্বাস হেৰাই যোৱাত আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেওঁ নিজে এই বিটিআৰ ইলেকশ্যনত আগমুহূৰ্তত তেওঁ নিজে ভিজিট কৰিব লগা হৈ আছে আৰু তেওঁ অহাৰ পিছতো মুখ্যমন্ত্ৰীৰ যে মিথ্যাচাৰ মানুহে গম পাইছে, তেওঁ কিন্তু কোনো ধৰণৰ ৰাইজৰ মাজত আস্থা নাপায়। অলপ দিন আগতে যি গুৰু চোৰৰ যি অভিযোগ উঠিছিলে, আজি গুজৰাটৰ পৰা 300 জনী গাই আনাৰ পিছত আজি গৰুখুটি প্ৰকল্পত মাত্ৰ 210 জনী গাইহে আহি পালে আৰু 90 জনী গাই ৰংগিয়া ষ্টেচনৰ পৰাই মানে গায়ব হৈ গ'ল। আৰু এই গাইবিলাক আজি আমি গম পাইছোঁ যে MLA মন্ত্ৰী ঘৰত এই গাইবিলাক আছে। গতিকে তেওঁলোকে কিনি লৈছে না চুৰি কৰি লৈছে না কি, এইটো একচুৱেলি কি আৰু কিহৰ এইবিলাক নাটক। আজি যদি তেওঁলোকে গৰু কিনিবলৈ হ'লে আজি ভালকৈ জানে অকশ্যন হ'ব লাগিব, পেপাৰে এডভাৰটাইজমেণ্ট হ'ব লাগিব, ডাক হ'ব লাগিব, তেনেকুৱা ধৰণৰ চিষ্টেম আছে। কিন্তু তেওঁলোকে কেনেকুৱা ধৰণৰ তেওঁলোকে চুৰ কৰি তেওঁলোকে এই গাইখিনি লৈ গ'ল। গতিকে ৰাইজৰ মাজত প্ৰশ্ন উঠিছে, আজি বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি গৰুৰ গিৰ গায়ৰ যি লোভ চম্ভালিব পৰা নাই, তেওঁলোকে আৰু কেনেকুৱা ৰাইজৰ কাম কৰিব। আৰু আজি যি উচ্ছেদ অভিযান চলি আছে,
আজি এটা সময়ত হিমন্ত বিশ্ব শৰ্মা কৈ গৈছিলে যে বিজেপি চৰকাৰ আহিলে অসমত যিমান চৰকাৰী মাটিত বসবাস কৰা জনতাক তেওঁ হাতত মানে মাটিৰ পাট্টা তুলি দিব বুলি কৈছিলে। এই যোনটো মিথ্যাচাৰ চৰকাৰ অহাৰ পিছত আজি প্ৰত্যেকটা জায়গাতে আজি চৰকাৰী মাটি আজি উচ্ছেদ কৰি পেলাই আজি বনিয়াক আজি মাটি দিবলৈ ওলাইছে। গতিকে ৰাইজে কেতিয়াও ক্ষমা নকৰে আৰু অসমৰ যি আদিবাসীসকলক যি লাঞ্ছিত বঞ্চিত এই মানুহসকলক যি ভোট বেংক হিচাপত ব্যৱহাৰ কৰি আহিছে, মানে কংগ্ৰেছে যেনেকুৱা 60 বছৰ ৰাজত্ব কৰাৰ পিছত ভোট বেংক হিচাপত ব্যৱহাৰ কৰিছিলে, বিজেপি ঠিক তেনেকুৱা ধৰণৰে এতিয়া ভোট বেংক হিচাপত ব্যৱহাৰ কৰি আছে। আৰু কিছু কাম জাতীয় সমস্যা প্ৰত্যেকবাৰে ইলেকশ্যনৰ আগ মুহূৰ্তত তেওঁ প্ৰতিশ্ৰুতি দিয়াৰ পিছত তেওঁ কিন্তু পাহৰি যায়। তো এতিয়া এইবাৰ যি 26ত ইলেকশ্যন আহিছে বা এই BTR ইলেকশ্যনত তেওঁ কিন্তু প্ৰত্যেকটা জায়গাতে কিন্তু ৰাইজৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। মাজবাটনিफ्राय যতীনাথনি ৰিপৰ্ট NBT লাইভ। जिंदाबाद जिंदाबाद जय भारत पार्टी जिंदाबाद 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 जय भारत पार्टी जिंदाबाद 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 जय भारत पार्टी जिंदाबाद 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 तेरुगढ़ जिंदाबाद